Hello dosto, welcome to my YouTube channel. আজি আপোনালোকৰ মাজলৈ এনেকুৱা দুখন অভয়াৰণ্য চাবলৈ গৈ আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰি। আৰু মই দেৰি নকৰি ৰ'ব, ময়ো হেলিকপ্টাৰতে লেণ্ডিং কৰি লওঁ। এতিয়াতো কোনে এৰি দিবা আছে? তই মই কম নহয়, তেতিয়া তই ক'ব লাগে ন। আগতে কেলে এৰি দিলে দেখা নহ'ব লাগে এটা ভিডিঅ'। कौन है ये लोग कहां से आते हैं তো গাইজ আমি আহি পাই গ'লো। আহি যিখন জংঘলৰ নাম কৈ আছিলোঁ মনোৰঞ্জন জংঘল আমি উপস্থিত হৈ গ'লো আহি। আৰু ইয়াত প্ৰায় বহুত ভয়ানক জীৱ জন্তু, কিনো জীৱ জন্তু আছে তাক দেখাবলৈ আমিও চেষ্টা কৰিম। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক। আজি গোটেই চান বান কৰি দি চাই দিম আপোনালোকে কি আছে। আচলতে কম ডাঙৰ এনাকন্দা পোৱা যায়। তো শেষলৈকে ভিডিঅ'টো চাই থাকক। মই এনাকন্দা আজি উলিয়াই দেখাই আছোঁ। তো মই আহিবলৈ টাইম পোৱা নাছিলোঁ, আহি পাই গ'লো। ফাইনেলি মই আহি গ'লো। চাই থাকক শেষলৈকে ভিডিঅ'টো। আরে ভাইয়া উঠাই রে না বে, ই কি কৰিব বে, উঠাই ৰে এনেকে হ'লে কেনেকে ভিডিঅ' বনাবি কুকুৰ। তো গাইজ আহিয়ে যাত্ৰাই দেখিছে মই পৰিবলগীয়া হ'ল। মানে কি হ'ব, মানে এনেকৈ হ'লেতো নহ'ব। তেওঁ মই আহিছোঁ তেনেকৈ আপোনালোকক দেখাব চেষ্টা কৰিমেই। নোৱাৰিলেও মই যেনেকৈ নহয় আপোনালোক দেখামেই। মুঠতে এনাকন্দা আজি উলিয়াইহে যাম। তো আহক মোৰ লগত। কষ্ট পালোঁ গাইজ। ফাইনেলি মই পালোঁ আহি একদম চুনচান এলেকা, য'ত মানুহ বুলিবলৈ কোনোৱে নাই। আৰু কেনেকুৱা আৰে এইপিনে দেখা, তাক দেখাই আছোঁ ভদ্ৰটো বেনি। সেইবিলাক কথা বাদ দিয়ক গাইজ। দেখিছে নহয় কেনেকুৱা আন্ধা মুন্ধা, কোনো একো এটা মাছ নাই, জীৱ জন্তু কিমান ধুনীয়া। অ' গাইজ শুনিছে নহয়, কিবা এটা আৱাজ শুনিছে। আহক মোৰ লগত, আহক দেখাবলৈ সক্ষম হ'ব লাগিব। আহক আহি পালোঁ। আহি চাওক এইবিলাক কি বস্তু, মানে এইটো জাম্পা হয়। ইয়াত নিশ্চয় থাকে এটা সময়ত মানুহৰ সমাগম ঘটিছিল। আৰু মোৰ ভাগ্য যেন মই আহি এইবিলাক দেখাবলৈ চেষ্টা, মানে আপোনালোক দেখাবলৈ পাইছোঁ। মই বহুত সুখী, কাৰণ এনেকুৱা বস্তু কোনো ইউটিউবাৰে দেখাবলৈ নোৱাৰে। তো মই আহি দেখালোঁ। আহি বহুত ভাল লাগিছে। এইবিলাক লৈ যাম গাঁৱত, মই দেখাম মাৰি দিয়ক। আৰে ভাইটি কিয় লৈছা এইটো? চুৰ নেকি তুমি? এইখিনিতে পাইছোঁ মই এইটো। মই হাগিবলৈ গৈছিলো। আপোনাৰহে নেকি? এইটো কি কেমেৰা কৰি আছোঁ, কেমেৰা কৰি আছোঁ। কেমেৰা? অঁ ভিডিঅ' হয় গাড়ীটো দেখা পাইছে আপোনাক। মোক দেখা পাইছে? অঁ হাই কৈ দিয়ক। অঁ কৈছে দেই হাই বুলি কৈ দিয়ক। হাই। অঁ গাঁও মানুহে চাই আছে, আপুনি যাওক। অল ইণ্ডিয়া মানুহে আপুনি ফেমাছ যাওক দেই। অঁ তো গাইজ দেখিছিলে, মই ভাবিছিলোঁ বোলো এইবিলাকত বহুত মানে ভাবিছিলোঁ বেলেগ মানুহৰ হয়, কিন্তু নহয় তেওঁহে আছিলে। তো একো নাই বাৰু, একো নাই, নৰ্মেল কথা। তো আপোনালোক দেখাবলৈ এতিয়া চেষ্টা কৰিম। মেইন পইণ্টটো যিটো হৈছে ইনষ্টাগ্ৰাম জংঘলত যাম। ইনষ্টাগ্ৰাম জংঘলত আপোনালোকে এনেকুৱা ধৰণৰ মনোৰঞ্জন বস্তু দেখাম। তো যিখিনি ইয়াত মনোৰঞ্জন জংঘলত দেখা নাপালে তো তাত দেখা পাব। তো মোৰ লগত দেৰি নকৰি আহি যাওক। কেমেৰামেন আহা, দেৰি নকৰিবা তোমালোক। তো গাইজ ফাইনেলি মই আহি গ'লোঁ ইনষ্টাগ্ৰাম এলেকাত। আৰু ইনষ্টাগ্ৰাম এলেকাত সোমাবলৈ হ'লে মোক লাগিব পাৰ্মিশ্যন। আৰু পাৰ্মিশ্যনৰ কাৰণে মই মানে আগতীয়াকৈ কৰিব লাগিছিলে এইবিলাক কাম। যিবিলাক কাম নকৰাৰ কাৰণত মোৰ এতিয়া ফাঁচিবলগীয়া হৈছে। মানে ফৰেষ্টৰ ডিপাৰ্টমেণ্টলৈ মই ফোন কৰিছোঁ, তেওঁলোক আহিব আৰু মোক মানে পাৰ্মিশ্যন দিলেহে মই আপোনালোকক ইনষ্টাগ্ৰাম এলেকাত বয় বস্তুখিনি দেখাব পাৰিম। তো ছাৰহঁত আহি আছে। অঁ আহিলেই ছাৰহঁত। অঁ ছাৰ ভাল হয় ছাৰ। লাহে দিলে আহিলেও হয়। অঁ তুমি বুলবুল নাথ নেকি? হয় ছাৰ, মই বুলবুল নাথ। তোমাৰ ভিডিঅ' চাওঁ, মোৰ ভাল লাগে কিন্তু দেই। থেংক ইউ ছাৰ। বহুত ভাল লাগে, হয়, বহুত ছাৰ। জমনি ভিডিঅ' বনোৱা। হয় ছাৰ, আপোনালোকৰ আশীৰ্বাদত বনাই আছোঁ আৰু। এনেকে আগুৱাই যোৱা, ভাল ভিডিঅ' বনাবা আগলৈ। হয় ছাৰ। কিন্তু তুমি ইয়াত যেন যাব ওলাইছা, হয়, ছাৰ। ইয়াতো বহুত ভয়ানক জীৱ জন্তু আছে। হয় ছাৰ। ডাঙৰ এনাকন্দা আছে ইয়াত। হয় ছাৰ, মানুহৰ মুখত শুনিছোঁ এনাকন্দাও আছে বুলি। মই তাকে আহিছোঁ ৰাইজক অলপ দেখাবৰ কাৰণে। তো আপোনালোকৰ মানে পাৰ্মিশ্যন দিলে মই যাবলৈ সুবিধা হয়। তুমি যাওঁতে অলপ ভালদৰে যাবা দেই। হয় ছাৰ। অলপ অসুবিধাও কৰিব পাৰে নাই বাটত। হয় ছাৰ, মোৰ ছাৰ। ভয় লাগিছে। দি দিওঁ নেকি ইয়াত? দি দিয়া, কি চাই আছা? কি ছাৰ, কি কয়? দি দিয়া। সন্মান। সন্মানে। থেংক ইউ দেই, থেংক ইউ। আৰু এইটো মোৰ পিনৰ পৰা গিফ্ট দিছোঁ তোমাক। অঁ ছাৰ, বহুতখিনি ভাল লাগিছে দেই। আপোনালোকে যে এইখিনি কৰিব মই ভাবাই নাছিলোঁ সপোনতো। আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আপোনাৰ লগত আছে সদায়। অঁ থাকিব সদায় ছাৰ। এনেকৈ আগুৱাই লৈ যোৱাত মোক সহায় কৰিব। Thank you. তো ছাৰ মই গৈ থাকোঁ। অঁ, গৈ দেৰি থাকা। নকৰি, বহুত দেৰি হৈ গ'ল মোৰ। আমিও যাওঁ। অঁ দেৰি হৈছে। জয় হিন্দ ছাৰ। তো গাইজ গম পালেই ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা মোক দিলে মানে পাৰ্মিশ্যন। তো এতিয়া যাম মই ভিতৰত। আপোনালোকক ইনষ্টাগ্ৰাম এলেকাত কি দেখা পায় নেপায় চব দেখাই আছোঁ। আহি যাওক তেতিয়াহ'লে মোৰ লগত। পাৰ্মিশ্যনৰ লগে লগে আপোনালোকক মই পাৰ্ট বস্তু দেখাই দিওঁ। ইনষ্টাগ্ৰাম এলেকাত কি পায় নেপায় আহি যাওক, নহ'লে দেখাব। অ' তো গাইজ পোনপ্ৰথমে চাওক, এইটো এটা হৈছে নদীয়া। এইটো বস্তুত মানে আপোনালোকে মানে বিভিন্ন বয় বস্তু থ'ব পাৰে। আৰু সময়মতে এইটো মানে পেচাব কৰাটো আমাৰ মানে অসমীয়া সমাজে মানে ব্যৱহাৰ কৰে। গম পাইছে নাই ৰাইজ? এইটো মানে সেনেকুৱা বস্তু আৰু এই সন্ধিয়া হ'লে যে পেচাব কৰে, সেইটো সেনেকুৱাটো ব্যৱহাৰ কৰিব পাৰে যায় মানে। অ' গাইজ আৰু এটা মানে বহুত টেলেণ্ট থকা বস্তু। বাহ, এখন প্লেন হয় দেই। মই এইটো বস্তুটো হেৰি কৰিব নোৱাৰিম, উলিয়াই আনিব নোৱাৰিম। তো এখন প্লেন হয়। তো মানে আপোনালোক দেখাব চেষ্টা কৰিছে এখন প্লেন। তো বহুত মানে ভাল। ইনষ্টাগ্ৰাম এলেকাটো ইমানেই ধুনীয়া মানে। অ' গাইজ আৰু এটা বহুত কি বাপৰে বাপ, এইখন হৈছে এখন হাৰমনিয়াম। এইখন মানে আমি ডেন্স কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ এইবিলাক বস্তু। তো আহক, আৰু বেলেগ বস্তু আছে চাবলৈ পাম। আহি যাওক। কি দেখিছোঁ মানে জনতা
জনতা বিড়ি পেকেট নিশ্চয় এটা সময়ত ইয়াত মানুহে মানে জনতা বিড়ি খাইছিল আৰু সেইকাৰণে আজি ইয়াত পেকেটটো মানে আপোনালোকক দেখাবলৈ থৈছে মানে শ্ব' এটা কৈছে যে জনতা বিড়ি খাব নালাগে কাৰণ ইয়াত জনতা বিড়ি খালে এইটো চাওক কেনেকুৱা দেখিছে নহয় ডেঞ্জাৰ খাই পেলাব কলিজা এইটো এটা থাকক বাৰু যেনেকৈ আছে তেনেকৈ থৈ যাব লাগিব নহ'লে মোক ফাৰ্ষ্ট ডিপাৰ্টমেণ্টে বেয়া হ'ব এটা স্কুল বেগ আছে তাৰপিছত ৱাও এইপিনে চাওক গাইছ এইপিনে দেখক এইপিনে ৱাও এইটো ডাইনোচৰ চাইডে কৈ গৈছে ডাইনোচৰ পোৱালি ইয়াত মানে এটা মানে ট্ৰেণ্ড দেখাইছে তো মানে ডাইনোচৰ পোৱা যায় ইয়াত তো যদি দেখা পাওঁ আপোনালোকক মই দেখাব চেষ্টা কৰিম ভিতৰত সোমাই পেলাই তো এইটো এটা ডাইনোচৰ তো মোক চব মেলিয়ে আছে ভয় লাগ কাইলা কি বস্তু এখন তো আহক গাইছ আহক আৰু আছে ও গাইছ কি বস্তু হে ই সাজাই বাটো আছে ইয়াৰ পৰা গম পোৱা যায় যে এটা সময়ত আছে মানুহৰ ঘৰ আছিলে আৰু চাওক এইবিলাক চাওক সাজাই মানে কেইটা চাগে লাইন চাইনত মানে বয় বস্তুবিলাক চাৰ্জ দিব ক্ষেত্ৰত মানে এইবিলাক বহাইছিলে এইটো এটা ইমানেই বস্তু যেনেকৈ আছে গাইছ দেখিছে এইবিলাক মানে জীৱ জন্তু আছে মানে ভয়ো লাগে ন এইবিলাক আহি যাওক গাইছ তো আৰু কি ওপৰত দেখা পাওঁ নাপাওঁ গাইছ এটা ভয় লগা বস্তু চাওক এইপিনে চাওক ওচৰলৈ আহক কেমেৰামেন ওচৰলৈ আহা এইটো চাওক নদী বগাই আছে এখন চাইকেল কিমান পুৰণা দিনৰ হ'ব পাৰে চাওকচোন মই ইয়াৰ নিৰ্দিষ্ট সময় ক'ব নোৱাৰিম কিন্তু ইয়াৰ পৰা লতি চতি চাই ক'ব পৰা যায় যে কিমান দিনৰ বস্তু এইটো চাওক দেখা পাইছোঁ অ' ভাই সাপৰ আৱাজ শুনিছোন নাই অ' কেমেৰামেন ভাই সাপৰ আৱাজ শুনিছোন নাই শুনিছো কোনপিনে আছে ঐ ভাই এইপিনে মদ খোলাই আছে সাপটোৱে অ' ভাই কি কয় অ' ভাই মদ খোলাই আছে ভাই মই কৈছিলোঁ যে এনাকন্দা দেখাব পাম বুলি অলৰেডি এনাকন্দা দেখা পাই গ'লো এনাকন্দা এইডাল বহুত ডাঙৰ এনাকন্দা হয় এনাকন্দা হয় তো চাই মেলি চাই লওক এই পাতে হৈছে এনাকন্দা যি পাতে মুখ খোলাই আছিলে পলা